Hello dear students, welcome to PW Manitastream তোমালোক সকলোকে PW লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছা আৰু নিজৰ প্ৰিপাৰেচন ভালকে চলাই আছা হয় নাই পৰীক্ষা একেবাৰে ওচৰত আহি পাইছে হেকাৰণে আজি আমি ক্লাছৰ লগতে ক্লাছ আমি কৰি আছো গটিকে আজি আমি কি সাম কোৱেশ্চনস কি প্ৰবেবল কোৱেশ্চনস আহিব পাৰে আমাৰ ফলবা তোমালোকৰ কাৰণে সাজেস্টেড questions কিছুমান আজি লৈ আহিছো 3 মাৰ্কছৰ কোৱেশ্চন জিওগ্ৰাফিৰ কাৰণে কি পসিবল হ'ব পাৰে সম্ভাৱ্য যিখিনি প্ৰশ্ন হ'ব পাৰে 3 মাৰ্কছৰ কাৰণে তোমালোকৰ 3 মাৰ্কছৰ কোৱেশ্চনো থাকিব গটিকে হেইখিনি আজি প্ৰথম প্ৰশ্নটো হৈছে বয়স লিংগ পিৰামিড যেটো আছে তাৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে হেতু প্ৰথমতে আকিটা তাৎপৰ্য লিখিব কৈছে দ্বিতীয় আৰু তৃতীয় বৃত্তিৰ পাৰ্থক্য লিখিব কৈছে যেটো আমাৰ সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী যিখিনি আমাৰ অকুপেশনস আছে এক্টিভিটিজ হেখিনি আমাৰ ডিফাৰেন্সেস লিখিব কৈছে ভাৰতৰ বিভিন্ন ধৰণৰ পথ পৰিবহনৰ বিষয়ে ব্যাখ্যা কৰিব কৈছে যি আমাৰ বেলেগ পথ পৰিবহন আছে তাৰ বিষয়ে গুটেখিনি লিখি ডেসক্ৰাইব কৰিব কৈছে প্ৰকাৰৰ ভিত্তিত নগৰসমূহৰ শ্ৰেণী বিভাজন কৰিব দিছে নগৰবিলাকৰ যিখিনি ক্লাসিফিকেশন প্ৰকাৰৰ ভিত্তিত হেখিনি কৰিব দিছে নেক্সট অসমৰ পাট উদ্যোগৰ বিষয়ে বৰ্ণনা কৰিব দিছে আমাৰ অসমৰ পাট উদ্যোগ সকলোৱে জানে কিমান বিখ্যাত গটিকে তাৰ বিষয়ে বহলাই লিখিব কৈছে লগতে আমি হদাই কোৱেশ্চন কৰোতে এটা বস্তু মনত ৰাখিব লাগিব যে কিমান মাৰ্কছৰ কৰি আছো গটিকে আজিৰ কোৱেশ্চনখিনি 3 মাৰ্কছৰ কাৰণে হেতু হদাই মনত ৰাখিবা আৰু হদাই কোৱেশ্চনটোৰ মাৰ্ক চাই পেলাই আনসাৰটো লিখিবা অসমৰ ৰেল পৰিবহনৰ প্ৰধান সমস্যাবোৰ কি ৰেল পৰিবহনৰ ক্ষেত্ৰত কি সমস্যা সন্মুখীন হ'ব লগা হয় হেখিনি কথা লিখিব দিছে নেক্সট কোৱেশ্চনটো মানৱ উন্নয়নৰ সূচকৰ ভিত্তিত যিখিনি হিউম্যান ডেভেলপমেন্ট ইনডেক্স আছে তাৰ ভিত্তিত কিদৰে দেশবিলাকক বিভাজন কৰা হৈছে দেশখিনি কেনেকৈ শ্ৰেণী বিভাজন কৰা হৈছে সেই বিষয়ে এই কোৱেশ্চনটো লিখিব কৈছে নেক্সট হৈছে ভাৰতবৰ্ষত খনিজ সম্পদ পোৱা তিনিটা প্ৰধান অঞ্চলৰ বিষয়ে চমুকৈ লিখিব কৈছে অকল নাম কিটা লিখিলে মানে হ'ব বুলি কোৱা নাই ইয়াত বহলাই চমুকৈ লিখিব কৈছে ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ লিখিব কৈছে যেটো আমাৰ ফৰেন ট্ৰেডৰ বিষয়ে বৈশিষ্ট্য লিখিব কৈছে ফৰেন ট্ৰেডৰ ঠিক আছে অসমৰ জল পৰিবহনৰ বিষয়ে ইয়াত চমুটুকা লিখিব কৈছে যেটো আমাৰ জলেৰি পৰিবহন হয় সেই পৰিবহন ব্যৱস্থাৰ ওপৰত চমুটুকা লিখিব কৈছে নেক্সট কৈছে তৃতীয় বৃত্তি টাৰ্চিয়াৰী বৃত্তি হিচাপে পৰ্যটনৰ যেটো গুৰুত্ব টুৰিজমৰ যি গুৰুত্ব তৃতীয় বৃত্তি হিচাপে সেই বিষয়ে লিখিব কৈছে নগৰীকৰণ কি আৰবানাইজেশনটো কি হয় আৰু কিহৰ কাৰণে হয় তাৰ দুটা কাৰণো লিখিব কৈছে ইয়াতে 1 মাৰ্ক ইয়াতে 2 মাৰ্কস ঠিক আছে নেক্সট জনসংখ্যাৰ আকাৰৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক শ্ৰেণীবিভাজন কৰিব দিছে পপুলেশনৰ সাইজৰ ওপৰত ডিপেন্ড কৰি ভাৰতৰ আমাৰ সিটিজ বিলাকক কেনেকৈ ডিভাইড কৰিব পাৰি সেই বিষয়ে এই কোৱেশ্চনটো লিখিব কৈছে নেক্সট হৈছে অসমৰ বৰাক উপত্যকাৰ বিষয়ে চমুটুকা লিখা কেতিয়াবা বৰাকৰ বিষয়ে আহিব পাৰে কেতিয়াবা ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে আহিব পাৰে গতিকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত ভাৰতত হোৱা পৰিণাম বিলাক ৰিজাল্টস বিলাক কি হয় সেই বিষয়ে আমাক ইয়াত লিখিব কৈছে ঠিক আছে নেক্সট গেৰিছন চহৰ কি আৰু ইয়াৰ প্ৰকাৰ্য কেনে ধৰণৰ হেয়া লিখিব কৈছে ইয়াৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ডেফিনিশন বিলাক সেই কাৰণে চাব লাগে কেতিয়াবা আমাক 3 মাৰ্কছৰ কোৱেশ্চনটো এটা 1 মাৰ্কৰ সেপাৰেট কে দিব পাৰে ভূ সম্পদৰ লগত জড়িত ভূমি সম্পদৰ লগত জড়িত বিভিন্ন পাৰিবেশিক সমস্যাসমূহ কি সেই বিষয়ে ইয়াত লিখিব কৈছে 3 মাৰ্কছৰ কাৰণে পৰিবহনৰ তিনিটা মুখ্য ব্যৱস্থাৰ বিষয়ে লিখিব কৈছে যেহেতু 3 মাৰ্কছৰ কোৱেশ্চন ডাইৰেক্টলি ইয়াতে তিনিটা বুলি কৈ দিছে নেক্সট কৈছে পাইপলাইনৰ পৰিবহনৰ সুবিধা আৰু আখুৱা বিলাক কি সুবিধা আছে আৰু কি প্ৰবলেমছ আছে এডভান্টেজেস এন্ড ডিসএডভান্টেজেস দুইটাই একটা কোৱেশ্চনতে লিখিব কৈছে ঠিক আছে নেক্সট হৈছে ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ লিখিব কৈছে ঠিক আছে ভাৰতৰ যিখিনি আমাৰ বৈদেশিক বাণিজ্য হয় ভাৰতৰ পৰা হেখিনিৰ বৈশিষ্ট্যসমূহ কি ক্যাৰেক্টাৰিস্টিক্স কি সেই বিষয়ে এই কোৱেশ্চনটো লিখিব কৈছে ঠিক আছে আজিৰ ভিডিওত এইখিনি কোৱেশ্চন আনিছিলো এই 20টা কোৱেশ্চনৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব বুলি মই আশা ৰাখিছো ঠিক আছে পৰীক্ষা কাৰণে ভালকে পঢ়ি থাকা আৰু আমাৰ প্ল্যাটফৰ্মৰ ক্লাছখিনি বা আমাৰ যিমানখিনি ভিডিওস আহি থাকে তোমালোকৰ পৰীক্ষাত তোমালোকক সহায় কৰিব কাৰণে গটেখিনি চাই থাকিবা অল দ্য বেষ্ট সবকে পৰীক্ষাৰ লৈ শুভেচ্ছা থাকিলে ভালকৈ পঢ়িবা থ্যাংক ইউ